আপুনি হয়তো জানে এই পৃথিৱীত যিমানবোৰ ক্ৰিয়েচাৰ্ছ কীট-পতংগ আছে সকলোবোৰ ছ'চিয়েল হয়, মিলিজুলি থাকে। ঠিক একেদৰে কুকুৰবোৰো ছ'চিয়েল হৈ থাকে, মিলিজুলি জীয়াই থাকি ভাল পোৱা এবিধ প্ৰাণী হ'ল কুকুৰ। কিন্তু কেতিয়াবা এটা জুমৰ পৰা কুকুৰবোৰ অকলীয়া হৈ পৰে। তেতিয়া কুকুৰবোৰে চিঞৰে আৰু সৰু কুকুৰবোৰে কান্দে, কিন্তু ডাঙৰ জ্ঞানী কুকুৰবোৰে ভুকে। সিহঁতি ভুকি বাকীবোৰৰ লগত কমিউনিকেট কৰিব বিচাৰে। ৰাতি যিদৰে ভুকে তাত কুকুৰবোৰে বেলেগ কুকুৰক মেছেজ পঠায়, এটাই আনটোৰ লগত যোগাযোগ ৰাখে। সেইবাবে কুকুৰবোৰ একেলগে মিলিজুলি থাকে। প্ৰকৃতিৰ সকলো চৰাইয়েও ইটোৱে সিটোৰ লগত কমিউনিকেট কৰি থাকে, যিটো ৰাতিপুৱাই আমি দেখিবলৈ পাওঁ। আৰু ৰাতিপুৱাই যিবোৰ কুকুৰাৰ ডাক দিয়া শুনিবলৈ পাওঁ সেয়াও এক প্ৰকাৰৰ কমিউনিকেশ্যন হয়, যিবোৰ এটা কুকুৰাই আন এটা কুকুৰালৈ মেছেজ পঠায়। এতিয়া আহোঁ ইয়াৰ অন্তৰালত থকা কিছুমান ৰহস্যময় কথালৈ। এতিয়াও বহু পেৰানৰ্মেল এক্সপাৰ্টৰ মতে কুকুৰৰ 6 চেন্স থাকে আৰু ৰাতি কুকুৰে কিছুমান পেৰানৰ্মেল এনাৰ্জি অনুভৱ কৰে। তাৰ কাৰণে বেলেগ কিছুমান এণ্টাইটিছ শক্তি পায়। কিন্তু এইটো কিমান সঁচা? আপুনি কমেণ্ট কৰি নিশ্চয় জনাব। আপুনি নিশ্চয় জানে যে কুকুৰৰ কাণ বহুত তীক্ষ্ণ হয়। মানুহৰ লগত তুলনা কৰিলে কিবা এটা শব্দ 30 ফুট দূৰত্বৰ পৰা আহিলে আমি যিমান ইণ্টেনচিটিত শুনিবলৈ পাম, সেই একে ইণ্টেনচিটিত 80 ফুট দূৰৰ পৰা কুকুৰে শব্দ শুনি পায়। আৰু যদি বন্ধুসকল কুকুৰৰ নাকৰ কথা কওঁ, কুকুৰৰ নাকেৰে কিবা এটা গোন্ধ লোৱাৰ ক্ষমতা মানুহতকৈ 10,000 গুণে বেছি। হয় বন্ধুসকল, 10,000 গুণে বেছি। কুকুৰ বাকী প্ৰাণীতকৈ বহু বেছি পৰিমাণে বন্ধুসুলভ কাৰণে আজি সমগ্ৰ দুনিয়াতে কুকুৰ পোহাৰ নেচাৰটো গঢ়ি উঠিছে। আৰু বন্ধুসকল মাইষ্টেৰিয়াছ ক্ৰিয়েচাৰৰ ভিতৰত উল্লেখযোগ্য প্ৰাণী হ'ল কুকুৰ। চ' বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে আছিল। লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পাল। আৰু এনে বহু ইনফৰ্মেশ্যন ৰহস্যময় ঘটনা আপোনালোকৰ মাজলৈ লৈ আহিম, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।